অ' মুঞ্চি অ' এইটো মুঞ্চি ঘৰ হয়নে? মই আহিছোঁ, ওলাই আহাচোন। অ' ছাৰ দেখোন। অ' আচৰিত ছাৰ, আপুনি আমাৰ ঘৰটো কেনেকৈ চিনি পালে? ইমান চাগে আপুনি বিচাৰিবলৈ চাগে খুব অসুবিধা হ'ল ন? ছাৰ আহক, আপুনি যে আহিব ভবাই নাছিলোঁ। আমি মিছা কথা কৈছে বুলি ভাবিছিলোঁ, তথাপিতো আৰু আহিলে যে খুব ভাল লাগিছে। আহক ছাৰ আহক। কেলৈ মিছা কথা কওঁ আকৌ? ধেত, মই কেলৈ মিছা কথা নকওঁ নহয় মিছা কথা। নাই তেনেকৈ একো অসুবিধা হোৱা নাই। সুধিলোঁ সেইখিনিতে অকণমান আগত যে মুঞ্চিহঁতৰ কোনটো দেখাই দিলে ল'ৰা এজনে, আহি পাই গ'লোঁ আৰু। তুমি কি বিশ্বাসী হোৱা নাই নি মই অহাৰ কাৰণে? বোলে আকৌ ভিতৰলৈ নামাতা নেকি? ভিতৰলৈ যাওঁ আকৌ। অ' আহক, ভিতৰতে বহিব আহক। বহক ছাৰ, এইটোৱে আমাৰ জুপুৰি ঘৰটো। এইটো কাৰণে আপোনাক সেইদিনাখন কৈছিলোঁ নহয়, আমি একেবাৰে দুখীয়া মানুহ। সেইকাৰণে মই মাতিবলৈ অকণমান অসুবিধা হৈছিলে। আমাৰ ঘৰটো যে একেবাৰে সৰু, সেইটো কাৰণে আপোনাক মাতিবলৈ মানে অকণমান বেয়া পাইছিলোঁ। তথাপিতো আপুনি আহিছে যে ভাল লাগিছে। বহক দেই ছাৰ, মই মা দেউতাক মাতি দিওঁ। সেই তুমিনো কিয় মোক বাৰে বাৰে লাজ দি থাকা? একো নাই দিয়া, ধনী দুখীয়া থাকেই আৰু। হ'ব যোৱা, তোমাৰ মা দেউতাক মাতি দিয়াগৈ। অ' মা, অ' দেউতা, কোন আহিছে চোৱাহি আহাচোন আমাৰ ঘৰলৈ। অ' ছাৰ দেখোন। অ' ছাৰ আহিলে, ভাল লাগিছে দেই ছাৰ। আপুনি যে আহিব বিশ্বাসেই কৰা নাছিলোঁ। মাজনীয়ে কৈছিলে আপুনি আহিব বুলি, কিন্তু বিশ্বাসেই কৰা নাছিলোঁ। আহিলে যে খুব ভাল কৰিলে। আমাৰ নিচিনা মানুহসকলে আপোনাৰ নিচিনা মানুহ এজন আহিছে, খুব ভাল লাগিছে। মাজনী যা খোৱা ব্যৱস্থা কৰোঁগৈ, কিবা কিবি আনগৈ আকৌ। বৈ মাজনী, আমি খোৱা ব্যৱস্থা কৰোঁগৈ। ছাৰলৈ কিবা কিবি চাহ তাহ আনোগৈ বৈ। এই হ'ব সেইবোৰ ইমান লৰালি কৰিব নালাগে। মোক একো নালাগে, মই সকলো খাই আহিছোঁ। মই মাত্ৰ আপোনালোকক খবৰ ল'বলৈ আহিছোঁ। মোৰ খুব দৰকাৰ কাম এটা আছে, সেইকাৰণে আহিলোঁ। আপোনাৰ এতিয়া খুৰা ভালেই নহয়? ভাল পাইছে নহয় এতিয়া দৰৱ পাতি খাই? অঁ ভাল পাইছোঁ, বহুত ভাল পালোঁ আগতকৈ। আপোনালোকৰ সেইদিনাখন দেখুৱাই দৰৱখিনি খাই খুব ভাল পাইছোঁ এতিয়া। খুৰা, মোৰ বিশেষ দৰকাৰ এটাৰ কাৰণে আহিলোঁ। মানে মই কি ক'ম আৰু, সেইদিনা যেতিয়া ইয়াত চেণ্টাৰ বহিছিলে, মই তাত আহোঁতে মুঞ্চিক ভাল লাগিলে। মুঞ্চিক প্ৰথম দেখিয়ে পচন্দ কৰিলোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই মুঞ্চিক বিয়া কৰাব খুজিছোঁ। আপোনালোকে বাৰু মোৰ লগত বিয়া দিবনে মুঞ্চিক? কি কয় ছাৰ? আমাৰ নিচিনা মানুহৰ ছোৱালী এজনী আপুনি বিয়া কৰাব? কিন্তু কেনেকৈ সম্ভৱ? আমিতো একেবাৰে দুখীয়া মানুহ, আপোনালোক হৈছে বহুত ধনী মানুহ। আপোনাৰ মা দেউতাই জানো আমাৰ ছোৱালীক আপোনালোকৰ মা দেউতাই গ্ৰহণ কৰিব জানো? নকৰিব নহয়। মই এতিয়া কেনেকৈ দিওঁ বাৰু? এইটো কেনেকৈ মই কি সিদ্ধান্ত ল'ম মই ভাবিয়ে পোৱা নাই। নাই খুৰা, আপুনি সেইবোৰ একোৱেই চিন্তা নকৰিব। মোৰ মা দেউতাই একদম ৰাজি। মই যিটো বিচাৰোঁ মা দেউতাই সেইটোৱে কয়, আৰু মই যেনেকৈ যি ক'ম সেইটোৱে মা দেউতাই শুনিব। আপোনালোকে একদম নিশ্চিন্ত। আপোনালোকে যদি হাঁ কয়, আজিয়ে মই মুঞ্চিক বিয়া কৰাই ঘৰলৈ লৈ যাম। কিন্তু ছাৰ, আমাৰতো মুঞ্চিয়ে কিবা কয়, তাইৰ মতটোতো জানি ল'ব লাগিব। তাই যি কয় আৰু আমি সেইটো মতেই যাব লাগিব। অঁ মা, মই ৰাজি আছোঁ। তোমালোকে যদি দিব বিচৰা ছাৰলৈ বিয়া, মই ৰাজি আছোঁ। মই বিয়া হৈ যাবলৈ তোমালোকৰ সন্মতি পালে মই বিয়া হৈ যাম ছাৰলৈ। কিন্তু ছাৰ, আজিয়ে কেনেকৈ এনেকৈ? মই এতিয়া আপোনাৰ ঘৰ দুৱাৰ একোৱেই দেখা নাই। মই কেনেকৈ ছোৱালীজনী উলিয়াই দিওঁ বাৰু? আপুনিয়ে কওকচোন। খুৰা, আপুনি একদম নিশ্চিন্ত থাকক। মোক বিশ্বাস কৰক, মোৰ তেনেকুৱা একো বেয়া ল'ৰা নহয়। মই মুঞ্চিক যেনেকৈ নিম তেনেকৈ ৰাখিম, ভালদৰে ৰাখিম, মৰম কৰিম। আপোনালোকে একো অভাৱে তাইক মই হ'বলৈ নিদিওঁ। আপোনালোকে একদম নিশ্চিন্ত থাকক। মই একদম সুখত ৰাখিম। মুঞ্চি, তুমি মোৰ লগত এতিয়া যাবানে? ব'লা, তোমাক লৈ মই ঘৰলৈ যাওঁ। অঁ যাম ছাৰ। মা, তুমি চিন্তা নকৰিবা। ছাৰে কথা দিছে নহয়, মই জানো। মোৰ বিশ্বাস আছে ছাৰৰ ওপৰত। ছাৰে মোক সুখত ৰাখিব। মা, তোমালোকে বিশ্বাস কৰা, মোৰ একো নহয়। মই ভালকৈ থাকিম, সুখত থাকিম, আৰু মাজে মাজে মই খবৰ লৈ থাকিম নহয় মা। দেউতা, তুমি ভালকৈ থাকিবা, বেছিকৈ কাম বন নকৰিবা। মই আহি থাকিম, তোমাৰ খবৰ লৈ থাকিম। মা, আজি আৰু যামহে আৰু। দেউতা, তুমি বেমাৰ আজাৰ হ'লে খবৰ দিবা। ময়ো মাজে মাজে আহি থাকিম। যা মাজনী, যা, ভালকৈ থাকিবি দেই। ভালদৰে কাম বনবোৰ কৰিবি, আৰু শহু শাহুৰৰ কথা শুনিবি। সকলো তই যেনেকৈ ছাৰে কয় তেনেকৈ কৰিবি। যা মাজনী, ভালকৈ থাকিবি আৰু। মাজনী, তই বেছিকৈ আমাৰ কথা চিন্তা কৰি নাথাকিবি। তই ঘৰখনৰ প্ৰতি ধ্যান দিবি। তোৰ এতিয়া সেইখন নিজৰ ঘৰ হৈ যাব। তোৰ এইখন ঘৰ আৰু নিজৰ হৈ নাথাকে। আমি তোৰ লগত সদায় আছোঁ। তই সদায় ছাৰৰ মতে কাম কৰিবি, সকলোকে মৰম চেনেহ কৰিবি, কাম বনবোৰ ভালকৈ কৰিবি। এতিয়া যাগে যা। ছাৰ, মাজনীক লৈ যাওঁগৈ, ভালকৈ ৰাখিব কিন্তু দেই ছাৰ। আমাক খুব মৰমৰ মাজনী। হ'ব খুৰা, আপুনি চিন্তা নকৰিব। ব'লা মুঞ্চি, আমি এতিয়া গৈ থাকোঁ। আহা মুঞ্চি, আহা। এইটোৱে আমাৰ ঘৰ। আহা, তুমি ভয় নকৰিবা। আহা, মই আছোঁ নহয় তোমাৰ লগত। ছাৰ, ইমান ডাঙৰ ঘৰ। আমাৰ ঘৰটো ইমান সৰু জুপুৰি ঘৰ, আৰু আপোনালোকৰ ঘৰটো ইমান ডাঙৰ। মোৰ ভয়ে লাগিছে ভিতৰত সোমাবলৈ। আপোনালোকৰ মা দেউতাই বা মোক গ্ৰহণ কৰিব নে নকৰে, মোৰ খুব ভয় লাগিছে ছাৰ। ভয় নকৰিবা মুঞ্চি। আৰু এতিয়া তুমি মোক ছাৰ কৈ থাকিব নালাগে। এতিয়া মই তোমাৰ পতি, আৰু তুমি মোৰ হৈছা পত্নী। এতিয়া তুমি মোক হেৰা,
তুমি মোক কিবা মৰমত মাতিবা আৰু এইবিলাক ছাৰ তাৰ মাতি নাথাকিবা দেই, মই বেয়া পাম কিন্তু। আহা, একো নহয়, তুমি ভয় নকৰিব নালাগে, মই মা দেউতাহঁতক বুজাম নহয়। আহা। পাপা, মা, চোৱা মই কোন লৈ আহিছোঁ, মই বিয়া কৰালোঁ। মা পাপা এইফালে চোৱা, মই এয়া মোৰ পত্নী মুঞ্চি, মই বিয়া কৰাই আনিছোঁ। কি কৈছ তই? বিয়া পাতি আনিলি? কি বিয়া পাতি আনিলি তই কি জাকে তাকে তই উঠাই লৈ আহিবি নেকি? তই বিয়া পাতিবি নেকি? একো কথা নাই বতা নাই, আমাক নুসুধা নোপোছাকে ক'ৰ ছোৱালী তই বিয়া পাতি লৈ আহিলি? কোন হয় এজনী? ঐ ল'ৰা, তই বলিয়া হ'লি নি? কি আংবাং বকি আছ তই? ভুল বকিছ নেকি? ক'ৰ ছোৱালী হয় এজনী? কাক উঠাই আনিলি তই নাজান নি? তই আমি ইমান ডাঙৰ ধনী মানুহ, আমি ইমান ডাঙৰ বিজনেছমেন, তই জাকে তাকে তই তেনেকৈ বিয়া পাতিব নোৱাৰ নহয়। কোন হয় এজনী? মা, এই মুঞ্চি আৰু এই ঘৰ গাঁৱত। মই সেইদিনা চেণ্টাৰত বহিছিলে তেওঁলোকৰ গাঁৱত, তেতিয়া মই তেওঁক পচন্দ কৰি আজি মই বিয়া কৰাই লৈ আহিলোঁ। মা, তোমালোকে গ্ৰহণ কৰা। মুঞ্চি বহুত ভাল ছোৱালী, পঢ়া শুনাও আছে, একেবাৰে পঢ়া শুনা নাইকিয়া নহয়। ধনী দুখীয়াৰ লগত কি আছে, আমি ভালদৰে মিলিজুলি খালেই হয়। কি কৈছ তই ডক্টৰ হৈ গ'লি বুলি, বহুত ডাঙৰ মানুহ হৈ গ'ল বুলি ভাবিছ নেকি? তই নাজান নি তোৰ বাপেৰে কিমান ডাঙৰ বিজনেছমেন? ভাল ছোৱালী এজনী আনিম বুলি ভাবি থৈছিলোঁ, ভাঙকে ধুমধামে বিয়া পাতিম বুলি ভাবিছোঁ। তই কি কৰিলি এইবোৰ? হা, ক'ৰ ছোৱালী হয় এজনী? ঐ ছোৱালী, তই ক'ৰ হয়? মোৰ ল'ৰাটো কেনেকৈ ফচালি? তই ওলাই যা ইয়াৰ পৰা, আমি তোক গ্ৰহণ নকৰোঁ। দেউতা, মোক উলিয়াই নিদিব। মই ক'লৈ যাম? মই এতিয়া বিয়া হৈ আহিছোঁ, তেওঁ মোক আনিছে। মা, মোক উলিয়াই নিদিব। মোক ক্ষমা কৰক, আপোনালোকে মোক গ্ৰহণ কৰক বোৱাৰী হিচাপে, মোক উলিয়াই নিদিব। মোৰ মা দেউতাৰ একেবাৰে মন ভাঙি যাব, মান সন্মান শেষ হৈ যাব। তেওঁ মোক বিয়া কৰাই আনিছে, মই এতিয়া আৰু ওলাই কেনেকৈ যাম বাৰু? আপোনালোকে মোক গ্ৰহণ কৰক। কি কৈছ ছোৱালী? তোক গ্ৰহণ কৰিব লাগে? ক'ৰ ছোৱালী হয় কি কথা ঠিক নাই, তোক গ্ৰহণ কৰিম? আমাৰ নিচিনা মানুহ যে ল'ৰা এটাক তই ফচাই ল'লি হয়নে? হা, কেনেকৈ তোক গ্ৰহণ কৰিম? ওলাই যা মোৰ ঘৰৰ পৰা। মই বহুত ভাল ভাল ঘৰৰ ছোৱালী চাই থৈছোঁ ইয়াৰ কাৰণে। মই ভাল ঘৰৰ ছোৱালী, মই ধুমধামে বিয়া পাতি আনিম। তই ওলাই যা ইয়াৰ পৰা, আমি তোক গ্ৰহণ নকৰোঁ। উঠা মুঞ্চি, উঠা, নাকান্দিবা, উঠা। মই আছোঁ নহয় তোমাৰ লগত, কোনো তোমাক উলিয়াই দিলে ময়ো তোমাৰ লগতে ওলাই গুচি যাম। উঠা মুঞ্চি, নাকান্দিবা, তুমি কান্দিলে মোৰ দুখ লাগে, তুমি উঠা। কি কৈছ তই? তাইক উলিয়াই দিলে তয়ো ওলাই যাবিগৈ? হা, তোৰ ইমান সাহস, তই তাইৰ কাৰণে আমাকো এৰিব পৰা হৈ গ'লি? অঁ, ওলাই গুচি যাম। মই এইক খুব ভাল পাওঁ। তোমালোকে যদি মোৰ কথা নুশুনা, ময়ো ওলাই গুচি যাম। কাৰণ মই ইহঁতৰ মা দেউতাক মই বিশ্বাস দি আনিছোঁ। মুঞ্চি মাক দেউতাকে খুব বিশ্বাসত মোৰ হাতত দি পঠিয়াইছে এইক, আৰু মই তাৰ বিশ্বাস কেতিয়াও নাভাঙোঁ। আৰু মই এইক যদি উলিয়াই দিবলৈ হয়, ময়ো ইয়াৰ তাত ৰৈ নাথাকোঁ, একেবাৰে ওলাই গুচি যাম। মোক আৰু তোমালোকে কেতিয়াও নোপোৱা। কি কৈছ ল'ৰা? তই এনেকেই কৈছ? ওলাই যাম কৈছ? হ'ব, তই ওলাই যাব নালাগে, আমি তাইক গ্ৰহণ কৰিছোঁ। হ'ব যা, ভিতৰলৈ গুচি যা তহঁতি। ব'লা মুঞ্চি।